নমস্কাৰ মোৰ চেনেল এছামিজ কিচেন এণ্ড ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ পিছত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। আজি কোনো ৰেচিপি ভিডিঅ' নহয়, আজি মই ঈদ বুলি পেলাই ঘৰত কি বজাৰ কৰিলোঁ তাৰে কেইটামান এটা অলপ ভিডিঅ' বনাইছোঁ। মই আৰু মোৰ বাচ্চাকেইটাৰ কাৰণে কি কিনিলোঁ তাকে চাই লওকচোন আপোনালোকে। তো বলক ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, কথা পাতি পেলাই মই কি কাপোৰ কিনিলোঁ তাকে চাই লওকচোন আপোনালোকে। এই চাওক, এইটো এটা ফ্ৰক কিনিলোঁ, এইটো মোৰ সৰু ছোৱালীজনীৰ কাৰণে। আৰু ছেম আৰু এটা ফ্ৰক কিনিছোঁ, এইটো হ'ল মোৰ ডাঙৰ ছোৱালীজনীৰ কাৰণে। ছেম ফ্ৰক কিনিছোঁ দুইজনীৰ কাৰণে। এইবাৰৰ বেছি বজাৰ কৰা নাই, যিহে হেৰি পৰিছে কোভিডৰ কাৰণে, সেইটো কাৰণে অলপ কৰিছোঁ। আৰু বাচ্চা সিহঁতে নামানে, কিবাটো কিনি দিবই লাগিব, সেইটো কাৰণে কিনিছোঁ। এই আৰু এটা কিনিছোঁ মোৰ সৰুজনীৰ কাৰণে। এইটো হ'ল এটা জাম্প শ্বুট হয়, সৰুজনীৰ কাৰণে কিনিছোঁ এইটো। আৰু এইটো হ'ল এটা স্কাৰ্ট, আৰু এইটো হ'ল এটা টপ। দেখিছেনে আপোনালোকে? এইটো মোৰ খুব মৰম লাগে, তাইক পিন্ধিলে ইমান ধুনীয়া লাগে দেখোঁতে। এইটো কিনিছোঁ সৰু ছোৱালীজনীৰ কাৰণে। তাইৰ কাৰণে এটা ফ্ৰক, এটা জাম্পশ্বুট আৰু এযোৰ স্কাৰ্ট আৰু টপ কিনিছোঁ। আৰু এয়া কিনিছোঁ এইটো এটা ফ্ৰক হয়, পুৰা হোৱাইট হয়, খুব ধুনীয়া, ভাল লাগে। এইটো মোৰ ডাঙৰ ছোৱালীজনীৰ কাৰণে কিনিছোঁ, খুব ভাল লাগে। এইটো এটা হোৱাইট হ'ল, আৰু এটা তাইৰ, এইটো আৰু এটা হোৱাইট ডাঙৰ ছোৱালীজনীৰ কাৰণে। এইবাৰো তাইৰ ভাগত খালি হোৱাইটহে পৰিছে। আৰু এটা তাইৰ কাৰণে কিনিছোঁ ফ্ৰক, এইটো তাইৰ। এইকেইটা হ'ল সিহঁত দুইটাৰ ফ্ৰক। আৰু কিনিছোঁ ডাঙৰজনীৰ কাৰণে এইযোৰ চেণ্ডেল, তাই হিল চেণ্ডেল লাগে, সেইটো কাৰণে আৰু এইবাৰ হিলকে কিনি দিলোঁ। ডাঙৰজনীৰ কাৰণে কিনিছোঁ। আৰু সৰুজনীৰ কাৰণে কিনিছোঁ এইযোৰ, তাই সৰু টিকলু এটা, ইমান মৰম লাগে। এইটো তাকে ইমান ধুনীয়াকৈ লাইটো জ্বলে, ভাল লাগে ইমান ধুনীয়াকৈ। তাই খুব ভাল পাইছে লাইট জ্বলে কাৰণে। বাচ্চাবিলাকে লাইট জ্বলোৱা বস্তু দেখিলে খুব ভাল পায়, ইমান ভাল লাগে চেণ্ডেলযোৰ। আৰু ডাঙৰজনীৰ কাৰণে অলপ হিল কিনিলোঁ, তাই হিল লাগে। সিহঁত দুটাৰ এইখিনিয়ে বজাৰ কৰিলোঁ। এতিয়া মই কি কিনিলোঁ চাই যাওক ভিডিঅ'টো শেষলৈকে। আৰু কেইটামান তাকে গ'ল। আৰু ডাঙৰজনীৰ কাৰণে কেইটামান লেগিংছ কিনিলোঁ, আৰু এনেই ঘৰত পিন্ধাকে। চাওক, এই দুটা লেগিংছ, আৰু সৰুজনীৰ কাৰণে এইটো লেগিংছ কিনিছোঁ। সেইখিনিয়ে সিহঁতৰ। এতিয়া মই কিনিলোঁ চাওকচোন। এতিয়া আহিল মোৰ বাৰী। মই কিনিলোঁ এইটো এটা ফ্ৰক, দীঘল পুৰা লং ফ্ৰক হয় এইটো কিনিলোঁ। এইটো পাৰ্পল কালাৰত আহিছে। তো দামটো নকওঁ দিয়ক, আপোনালোকে গম পাব। এইটোৰ নিচিনা ছেইম আৰু এটা কিনিছোঁ, সেইটো পাৰ্পল আৰু এইটো য়েল্ল'। মোৰ খুবেই ভাল লাগিল, সেইটো কাৰণে কিনি ল'লোঁ। দুটা একে কিনি ল'লোঁ। এইটো য়েল্ল' হয় আৰু এইটো ছেইম, এইটো পাৰ্পল, একে কিনি ল'লোঁ। ভাল লাগিছে কাৰণে দুটা একেলগতে কিনি ল'লোঁ। আৰু এটা কিনিছোঁ মই এইটো এটা প্লাজো হয়, পুৰা হোৱাইট প্লাজো হয়। আৰু কিনিছোঁ এটা এটা কুৰ্তা হয়, এইটো কুৰ্তা হয়, আগ পিচ দুইফালে এম্ব্ৰইডাৰী কৰা আছে। আৰু ভিতৰত এইটো ইনাৰ হয়, আৰু এইটো ওপৰত পিন্ধে। এইটোৰ লগত পিন্ধিবলৈ মই এইটো প্লাজোটো একেলগতে মিলাই পেলাই লৈছোঁ। আৰু ময়ো এযোৰ চেণ্ডেল কিনিছোঁ। মোৰযোৰ এই চাওক, দেখাই আছোঁ ৰখক আপোনালোকক। এইযোৰ মই কিনিছোঁ ইঞ্চ 5ৰ পৰা চেণ্ডেলযোৰ। তেতিয়াহ'লে আজিৰ আৰু ঈদৰ বজাৰখিনি এইখিনিয়ে হ'ল। যদি ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু কাষত থকা বেল আইকন ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেতিয়াহ'লে আজিৰ কাৰণে ইমানখিনিয়ে। আকৌ লগ পাম আপোনালোকৰ মাজলৈ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। টেক কেয়াৰ, বাই বাই।